কি খবৰ? এতিয়াতো লকডাউন চলি আছে আৰু সকলোৰে কিবা নহয় কিবা খাবতো মন যায়। চ' মই ভাবিলোঁ আজি সকলোৰে ঘৰতে থকা বস্তুৰে এটা কম সময়তে বনাব পৰা ৰেচিপি এটা তৈয়াৰ কৰোঁ। আজিৰ ৰেচিপিটো হৈছে এগ চপ কেনেকৈ বনাওঁ। আপোনালোকে সহযোগ কৰিব আৰু খাই কেনেকুৱা লাগিলে সেইটো নিশ্চয় কমেণ্ট কৰিব আৰু ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আহক আমি চাওঁ এগ চপ কেনেকৈ বনাওঁ। আহক এয়া মই ডিম লৈ লৈছোঁ কেঁচা আৰু এয়া আলু, এইখিনি এতিয়া মই বইল কৰিম। এয়া চাওক মই বইল কৰি ল'লোঁ ডিম, এয়া বইল কৰি এয়া পিঁয়াজ সৰু সৰুকৈ কাটি ল'লোঁ আৰু এয়া ডিমকেইটা মই মানে ফাল কৰি ল'লোঁ যাতে বনাবলৈ সুবিধা হয়। এয়া হৈছে বইল কৰা আলু। এতিয়া এয়া বইল কৰা আলু এতিয়া আমি কাটি হেৰি কৰি লৈছোঁ। এয়া চাওক যাতে বস্তু আলুটো পিটিকাই কৰি দিলে যাতে মিহি হৈ যায়, যাতে কোনো গোটা নহয়। দেখিছে পিটিকা কৰি দিছে আলুকেইটা যাতে ধুনীয়াকৈ মিহি হৈ যায়। এয়া চাওক পিটিকা কৰি লোৱাৰ পিছত এয়া আমি যে কাটি থৈছিলোঁ পিঁয়াজ সেয়া দিছোঁ। তাৰপিছত নিমখ মানে সোৱাদ অনুসৰি নিমখ দিছোঁ। তাৰপিছত হালধি দিম এতিয়া। হালধি তাৰপিছত এতিয়া মছলা দিম। ধনিয়া, অলপ গৰম মছলা দিম। এয়া চাওক গৰম মছলা আৰু অকণমান কালাৰ উঠিবলৈ কাৰণে কালাৰ মছলাটো দিম। অকণমান দিম যাতে অকণমান কালাৰটো উঠে আৰু আপোনালোকৰ নিজৰ কথা আৰু কি মছলা দিয়ে, আমি এইকেইটাকে দিম। এতিয়া ভালদৰে গোটেইখিনি মিক্স কৰি ল'ব। চব মিক্স কৰিছে। এয়া চব আমাৰ মিক্স হৈ গ'ল। এতিয়া ডিমত হেৰি কৰা হ'ব আলু, এইকাৰণে হাতত অকণমান তেল বা ঘিউ সানি ল'ব। এয়া চাওক আৰু ইয়াতকৈ মিহি কৰোঁ বুলি কৰিব পাৰে। আমি ইমানটো জোখতে ৰাখিছোঁ। আলুটো কেনেকৈ কৰি মানে ডিম এফাল থৈ আলুটো চাৰিওফালে মিক্স কৰি হেৰি কৰি দিব। এই চব ফিল আপ কৰি দিছে আলুৱে গোটেই ডিমফাল এনেকৈ ফিল আপ কৰি দিব। সেইটো হৈ গৈছে। তেনেকৈ বাকীকেইটাও কৰিব। কমপ্লিট হৈছে আৰু বাকীকেইটা আপোনালোকে এনেকেই কৰিব। এয়া চাওক আমাৰ বনাই হৈ গ'ল। এতিয়া আমি বেচনৰ এটা পেষ্ট বনাম। এয়া চাওক আমাৰ বেচনৰ পেষ্টটো ৰেডি হৈ গ'ল। এতিয়া আমি ফ্ৰাই কৰিম।
আহে তেতিয়ালৈকে আৰু মানে বস্তুটো ৰঙা হয় তেতিয়ালৈকে ফ্ৰাই কৰি থাকিব। এয়া চাওক আমাৰ ফ্ৰাই কৰি হৈছে আৰু অলপ দেৰি পিছত নমাই দিম আমি। এয়া চাওক আমাৰ কালাৰ আহি গ'ল, এতিয়া আমি নমাম। এতিয়া এনেকৈ বাকীকেইটা ভাজিব। এয়া চাওক আমি বেচন লগাই তেলত দিলোঁ। এতিয়া আমি এইকেইটাও ফ্ৰাই কৰিম। এয়া চাওক আমাৰ ফ্ৰাই কৰি হৈ গ'ল, এতিয়া আমি খাম। চাব দেই, মই এটা আপোনালোকক দেখাইছোঁ। এয়া চাওক, এয়া দেখিছে আমাৰ ভিতৰলৈকে ফ্ৰাই হৈ গৈছে। এতিয়া আমি খাব পৰা হৈছে। আপোনালোকেও ট্ৰাই কৰিব বনাবলৈ, আৰু কেনেকুৱা পালে খাবলৈ আমাক কমেণ্ট বক্সত ক'ব। বাই।